হেত তেৰিকা জান তুমি নুবুজ কিয়া পুৰস্কাৰটো নাপ নহয়তো আইনবা যাবাহে পাৰা নাই আশা পালি থাকাটোৱে বয়া পুৰস্কাৰৰ বস্তুটো ৰাতি ৰাতি ব্যৱহাৰ কৰিম বুলি ভাবি আছিলো ৰাতি ৰাতি ব্যৱহাৰ কৰিবা কিয়া দিনত ব্যৱহাৰ কৰিলে মায়ে গালি নাপৰব নেকি ৰাতি ব্যৱহাৰ কৰিলে মাই গালি নাপৰে না কি অ মায়ে ৰাতি ঘুমোৱাৰ পিছত ব্যৱহাৰ কৰিম পাগলা হৈছ না কি হা ঘুমৰ পিছত সেইটো ব্যৱহাৰ কৰিলি সেইটোৰ হৰহৰি শব্দত মাই হাৰি নাপাব কৰ কি গৈ হে মেক্সি পিন্ধিলে হৰৰে শব্দ হবে নাকি কি মেক্সি মেক্সিটো মায়ে হেগলা পিন্ধিলে গালি দিব হেই মেক্সি নহয় হা মিস্কি মিস্কি এটো আপাই পিন্ধা বস্তু নাকি মিস্কি হা পিন্ধা বস্তু নহয় মছলা বটা মেচিন হাও মই আৰু ভাবি আছিলো মেক্সি আকৌ বস্তু সাধ্যা কৰাই ভুল ৰাতি ৰাতি মেক্সিটো পিন্ধিম বুলি ইমান সাধ্যা কৰি আছিলো এইটো বেচলি তুমি 20টামান মেক্সি পাবা এটা আনি দিম দে সঁচাই আনি দিব না দিম দে হা অ ৰবা মাই যদি গালি পাৰে ৰুমতে পিন্ধিম ৰুমতে হলে থৈ যাম দে হ'ব দে অ ৰবা কেইনাবাই যদি মস্ত ভূমিকম্প আহে সেইটো পিন্ধাই যদি তুমি ওলাই আহ মাই দেখা নাপাব পতকে হলে থৈ যাম ভূমিকম্প হৰহৰে জাকৰি থাকিব তুমি বাহিৰত আহিবা গেলি মেক্সি হালে থাকিবা এ হেগলা পাছত চিন্তা কৰিম চুতা কৰবা নালগে ইতা আনি দিম দে হা মই ভূমিকম্পৰ কথাটো ভাবিহে কৈছিলো হ'ব দক আন্দাজ ৰাখি পিন্ধিম যেইনা ভূমিকম্প আহিব আন পাও সেইনা নিপিন্ধো কিয় হাইলাক হে ভূমিকম্প কিবা বহিলা না হাতৰে অহা বস্তু উলিয়াই ভাবছ নেকি আগে মেঘ দিলাক তাৰপিছত কলা কৰি আনিলাক তাৰপিছত বহিলান দিলাক য চাহ কাপ দেগে য মই পতকে পেহিটাৰ পেয়াও হেডমাষ্টৰ বাপাই সেইটো কৰি দিব না কলি দিব কিন্তু ক'ত ক'ব কম বুলি কলাক দেখোন অ সেইটো মানুহক আজিকালি মই কম বিশ্বাস কৰোঁ হা পেহী ক'বও পাৰে নকপাও পাৰে অ আগৰ হেড ছাৰ আৰু আজিৰ হেড ছাৰ বহুত বেলেগ বেলেগ দা নেদলি কি কৰবি গুইলে দিবা পারবো এক্ষেত্রে কাক গুইলো ইয়ে প্রাইজ নেদলি কমিটির মানুষ গুইলে দিবা পারবো ঠাট্টা করছো না কি হা আপনার কথা আপনাকে কইছো আপনি দেখুন কথায় কথায় কই থাকে গুইলে দিম ঠাট্টা কৰি নাথাকিবা দে হাফিজ ভাই এনাই মাথা চাথা গৰম উঠি আছে কিবা খং উঠব গুইলে দিব নাকি দিয়ক বাপ্পা হাৰে কাইজা কৰিম বুলি আহিছা নাকি তুমি আহা নাই লটারির খবর লবা আইছো তে এনকে ঠাট্টা কৰি নাথাকিবা দিনকাল এনেই বেয়া কাইজা হৈ যাব হই দে আপু কি টিকট ৰাখে হা লটারির টিকট রাতারাতি চুর হয়ে যায় কিনো কয় হাফিজ ও টিকট তো রক্ষা লাগবো অ ভালা অ পটককে ৰাতি টিকটটো ৰখা লাগব খাল ল'ব ই মৰে লাল খাল ল'ব এ বগা হলি মই গন্ধ পাওঁ হে ছাগালৰ গাখীৰ হলিতো আৰু হলেই ছাগালৰ গাখীৰ কেম্বা গুঠে দে হ'ব দে তুমিও লাল খাবা আমিও লাল খাম যাইগে পা আনকে কি নাই চাহ চেনি চব আছে আও চাদা আকপে আনিবা যাবা কৈছো তাক যাগে যা অ এই খেলি কি দিয়ক মই একবার আহো দে কক যাই দিয়ক এই ৰাতিখন পেহীর ঘরক কিয় পেহীর ঘরত ভোলা আর কেরপা থাকবো থাকলি দয়ে মদ খাবো খাটাং আপনিও মদ খাবা যাব মদ খাবা নাজঙে চাবা যাম মদ খাওয়া চাবা যাব দয়ে বেহুচ হওয়া চাবা যাম আপনার কি লাভ হব কেরপার লগত যদি পিস্তলটো থাকে আনবা পাৰিম যাওয়া বস্তু গেছে দরকার নাই ঘুমে থাকক পিস্তলতা না আজরাত যদি গুইলি লাগে ঘুমে থাকক তোক আজি মই গুলিয়াই দিম দেচোন কুকুৰ হিম্মত আছে যদি দি তোক আজি মই এ হ'ব যা ঘৰা হবৰ পেপে নিয়ে আৰ দে পাৰা যদি গুলো ভোলা কেৰপা ভোলা কেৰপা বান্দা
কেৰপাই গুইলমকে থাকা বৰ বঢ়িয়া সপোন দেখলো। মৰণ নহওঁ মদ খাইছি। ৰাতিপুৱা উঠক চোৱা পানী কি কোবম। চুৰ প্ৰবৃত্তি কুকৰেনেৰে চাই যাৰ যি প্ৰবৃত্তি আছে মল্লিৰ লগত যাই নহয় হা পেহী, মনে মনে থাকে পাখণ্ড আহোঁ। স্বভাৱ কক যাব, স্বভাৱে থাকব। সুবিধা পালিয়ে হ'ল মদ খাটো নেৰা। আৰু তই বোলে তিৰিৰ মূৰত ধৰি বুঢ়া বাসুদেৱৰ মূৰত ধৰি কিনা খাইছিয়ে। মই কওঁ না পেহী, কি কবি আৰু কিবা কবাৰ আছে? কিৰা তুমি কাইটাত খাইছো দে পেহী। মই কিৰা খাইছো এনকে, হে বুঢ়া বাসুদেৱ মই মদ এৰিলো। মাজে মাজে কেতিয়াবা উৎসৱ পাৰ্বণত খাম, তুমি বয়া নাপা। কালি কিবা উৎসৱ গেল হেন পাওঁ। লটাৰী টিকেটত প্ৰাইজ পাতো, উৎসৱ নহয় কি? আৰু নাখলো হৈ এই বান্দাৰত ধৰি। অ মোক ৰখবি দে, খামাই দিম বাচা। মই তোক গুলি মাৰি দিম। চুপ, মই এতিয়া চাহ খাম। অ আমিও খাম যাবি। নেদু চাহ, মদ খানি যা। বুঢ়ী যি গাইল পাৰিব মই জানো। ৰাতি মাটিতে ঘুমি থাকিলো, গাৰ গোটেই বিহ উঠি গৈছে। কি ভাবি আছা এ? আমাক মদ খালি মাইহাতেও গালি পাৰে, পেহীও পাছি। মাইহাতে কিন্তু ইমান মৰমত গালি নাপাৰে হয় না? কি দিয়ক? ভাল সময়ত আহি পাইছো আফিছ ভাই। তোমাক আমি মাত পাই যাবা খুজিছিলো। কিয় বা? তুমি আজি কাম নাৰাখিবা, তোমাৰ কাম আজি আমাৰ লগতে হ'ব। মোৰ লগত অঁ, হাজিৰা দিবা তোমাক।